हेलो बंधुসকল वेलकम टू जीएलपी टेक्निकल ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। हेलो বন্ধুসকল আজি এটা মই নতুন ভিডিঅ' আৰম্ভ কৰিছো আপোনালোকৰ বাবে। সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু কমেন্টত জনাই দিব ভিডিঅ'টো কেনেকৈ লাগিছে। সো ভিডিঅ'টো হল আপোনালোকৰ এইটো কাৰণে যে আপোনালোকৰ ট্ৰেইনৰ ডিটেইলছ সব কিটাই আপোনালোকে জানিব পাৰিব। কোন ক'ত যাব, ক'ত না যাব, কোনখিনিত যাব, কিমান প্লেটফৰ্মত আহিব, আপোনাক কাকো খুদিব নালাগে, কাকো কোনো কথা ক'ব নালাগে। আপোনাৰ ডাইৰেক্ট এটো লিংকৰ দ্বাৰা এটো টিকেট কাটি হানা আপোনাৰ ডাইৰেক্ট ইয়াৰ পৰা সার্চ কৰি হানা সব ওলাব পাৰো। কোনটা প্লেটফৰ্ম ডাঙৰ হয়তো আপোনাৰ প্লেটফৰ্মত গেল বিচৰাই নাপাল, তো আপোনালোকে সব পাই যাব এইটো এপছৰ সহায়ত। মই সব ভিডিঅ'টো আৰম্ভ কৰিছো, চাই থাকক। তো আপোনালোকৰ কৰিব লাগে কি ফাৰ্ষ্টতে আপোনালোকে যাব লাগিব প্লে ষ্টৰত আহক। মই দেখাই দিছো প্লে ষ্টৰত আহক। ইয়াতে লিখি দিয়ক where is my train। এনেকা এটা পেজ খোল খাব। এনেকা এটা পেজ খোল খাৰ লগ মই ডাউনলোড কৰি লৈছো, আপোনালোকে কৰি ল'ব। ইয়াতে ওপেন কৰি দিয়ক। ওপেন কৰি দিয়াৰ লগ আপোনাৰ কোৰ পৰা কোত যাব এতে মাৰি দিয়ক। সো মই বঙাইগাঁও মাৰি দিলো, মাৰি দিয়া ইয়াতে। সো মই বিশ্বনাথ চাৰিআলি মাৰি দিলো। মাৰি দিয়াৰ পিছত সার্চ কৰি দিয়ক। চাওক কেইটা ট্ৰেইন আছে আপোনালোকে ইয়াতে দেখা পাব। কেইটা ট্ৰেইন 7টা 5ত আছে এটা। এই চাওক ইয়াতে ডিটেইলছ চাওক। 7টা 5ত আপোনালোকৰ কিহত যাব চাওক। ইয়াতে সব ডিটেইলছ দেখাব পাৰে। আপোনালোকৰ এইটো হয় আপোনালোকৰ 3 নম্বৰ বঙাইগাঁৱৰ পৰা কেই নম্বৰ প্লেটফৰ্মত আহিব, 3 নম্বৰ প্লেটফৰ্মত আহিব। আপোনালোকৰ 3 নম্বৰ প্লেটফৰ্মত আহিব। এতে কিমান টাইম মানে বঙাইগাঁৱৰ পৰা স্টাৰ্ট সে ধৰক ৰঙিয়াত 3 নম্বৰ প্লেটফৰ্মত আহিব। সো চাওক এতে চাওক আৰু কিমান ষ্টেচন আছে সব ডিটেইলছগুলা দেখিব পাৰে। আপোনালোকে ইয়াতে চাব পাৰে কিমান টাইম ৰখিব, কিমান টাইম যাব। এটা চাওক কিমান সব ইয়াতে এক লিখা আছে নিউ মিছামাৰী 1 নম্বৰ প্লেটফৰ্মত লিখা আছে। আপোনালোকে ইয়াতে কিমান টাইম ৰখিব হেতু আপোনালোকে ইয়াতে দেখাই দিব। সো এনেকা কৰি আপোনালোক দেখা হয়। আপোনালোকৰ যদি সো ধৰক আপোনালোকে ট্ৰেইন সার্চ কৰিব বিচাৰে কিমান দূৰলৈকে ট্ৰেইনটো আহি আছে, ইয়াতে মাৰি দিয়ক আৰু 1 নম্বৰত মাৰি দিয়ক কল টাৱাৰ বুলি লিখি দিয়ক। চাওক এতে ট্ৰেইনটো কিমান লৈকে আছে হেতু দেখাই দিব। বিশ্বনাথ চাৰিআলি আপোনালোকৰ যোনটো ট্ৰেইনৰ লোকেশ্যন ৰিয়েল লোকেশ্যন হয় হেতু দেখাই দিব। সো ইয়াতে মাৰি দিয়ক। এই চাওক ইয়াতে মাৰি দিয়ক। চাওক কোৰ পৰা নেক্সট ষ্টেচন ক'ত পাব, ক'ত আছে নেক্সট ষ্টেচন, ইয়াতে কোৰ পৰা ক'ত যাব ইয়াতে মাৰি দিব। আৰু যদি এটা আপোনালোকৰ সিন এটা ৰঙৰ এটা সিন যদি আহে আপোনালোকৰ, তো আপোনালোকে কেনেকা কৰি আপোনালোকৰ এই মানে টিকেটৰ এটা কনফাৰ্ম কৰিব হেতু মই আপোনালোকক দেখাই আছো। সো চাওক। সো আপোনালোকে এইটো কিমান স্পীডত আছে, কিমান কি আছে, কিমান তাৰিখৰ আপোনালোকে টিকেট কাটছে ইয়াতে মাৰি দিয়ক। কিমান তাৰিখৰ টিকেট ইয়াতে মাৰি 28 তাৰিখ আজি ট্ৰেইনটো এইটো নাই সেইকাৰণে দেখা নাই। যোনটো ট্ৰেইন মাৰিব হেতু ইয়াতে মাৰি দিব, আহি যাব। সো 27 তাৰিখত মাৰিছো। আৰু আপোনালোকে ইয়াতে এই মানুহটা বহি আছে না, ইয়াতে মাৰি দিয়ক। চাওক সব ডিটেইলছ আহি গ'ল। আপোনাৰ শেয়াৰ টিকেট কাটিছে, টিকেটৰ মানে কোনটা কেবিন আপুনি লৈছে, কোনটা কেবিন লোৱা নাই এলা সব আহি যাব। যেতিয়া ল'ব টিকেট কনফাৰ্মটা মাৰি দিব। টিকেট কনফাৰ্মটা ইয়াতে মাৰিব লাগিব। সো আপোনালোকে দেখাই দিছো ক'ত মাৰিব লাগে টিকেট কনফাৰ্মটা। টিকেট কনফাৰ্মটা ইয়াতে মাৰি দিব। ইয়াতে মাৰি দিয়া না, ইয়াতে কৰিব। ইয়াতে টিকেট নাম্বাৰটা মাৰি দিব। আপোনালোকৰ যোনটো টিকেট নাম্বাৰ আছে সো এনেকা আছে না টিকেট নাম্বাৰটা ইয়াতে মাৰি দিয়ে সার্চ কৰি দিব। কপি কৰক, ইয়াতে কপি কৰি আনা ইয়াতে কি কৰি ইয়াতে পেষ্ট কৰি দিয়ক। ইয়াতে মাৰি দিয়ক। চাওক সব ডিটেইলছ আহি গৈছে। এনেকা কৰি আপোনালোকৰ চেক কৰা হয়। মাৰি দিয়ক গুগলত কিমান দূৰ ট্ৰেইন আছে হেতু আপোনালোকে দেখাব। কাৰণ এইটো মই টিকেট কালিৰ টিকেট হেৰি কাৰণে দেখা নাই। চাওক এনেকাই দেখাব কালিৰ টিকেট। আৰু ইয়াতে এইটো মাৰি হেনে 1 নম্বৰত মাৰিব কিমান টিকেট ক'ত টিকেট কিমান দূৰ পাইছে হেতু দেখাই যাব। চাওক এনেকা কৰি দেখা হয়। সো কেনেকা লাগিল ভিডিঅ'টো? ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট বক্সত জনাই দিব।